আপোনালোকৰ প্ৰশাসনৰ পৰা নিৰাপত্তাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে আপোনালোকে? আজি ভাৰত চৰকাৰে লকডাউনৰ কোভিড-19 লকডাউনৰ দ্বিতীয় পৰ্যায়ৰ বন্ধ ঘোষণা কৰাত আমি মানকাচৰ থানাৰ পৰা আৰক্ষীৰ তৰফৰ পৰা এই মিৰ্জুমালা অসম আৰু মেঘালয়ৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰত যিটো আৰক্ষী নিৰাপত্তা দিব লাগে এইখিনি আমি দি আছোঁ। আৰু লগতে ইণ্টাৰ ষ্টেটৰ পৰা মানুহ অহা যোৱাটো প্ৰায় বন্ধই কৰি দিছোঁ আৰু গাড়ী চাড়ী যাব নিদিয়া হৈছে। তাৰপিছত যিখিনি মানে কৰোণা ভাইৰাছৰ অহা বুলি সন্দেহ হয় সেইবিলাক মানুহক আমি স্কেনিং কৰি আছোঁ, দেখা শুনা কৰি আছোঁ যাতে আমাৰ ইয়াত আহিব নোৱাৰে আৰু লগতে আমাৰ ইয়াৰ পৰা বাহিৰত যাব নোৱাৰে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। মেঘালয়ৰ পৰা আজি এটা মেঘালয়ত মানে পজিটিভ ওলাইছে। মেঘালয়ৰ মানুহৰ অহা যোৱাৰ ক্ষেত্ৰত আমাৰ ইফালে অহাটো নিষেধে আছে, আমি আহিবলৈ নিদিওঁ। যদিও আহে কোনোবাই আহে আমি ইয়াৰ পৰা ঘূৰাই পঠাই দিওঁ। ইয়াত স্কেনিং ব্যৱস্থাও কৰা হৈছে। আমাৰ লগত মেডিকেলৰ মানুহ আছে, মেডিকেলৰ মানুহ যদি স্কেনিং কৰিব লগা হয় মেডিকেলৰ মানুহ স্কেনিং কৰে আৰু যদি স্কেনিং কিবা পাওঁ আমি তেতিয়া আমি হস্পিটেলত খবৰ দিওঁ, হস্পিটেলত ডাক্তৰ আহি লৈ যায়।